জয় হিন্দ। এই মাত্ৰ ভাতকেইটা খাই উঠিলোঁ। আপোনালোকৰ ঘৰত যদি সৰু বাচ্চা আছে বা বাচ্চাটোক থৈ আপোনালোকে ক'ত অফিচত যায়, বজাৰত যায়, তেতিয়া টেংকিৰ পানী শেষ হয়, তেতিয়া এইটো লগাব পাৰে, বহুত সুবিধাজনক। বা আপুনি বাথৰুমত সোমাইছে, গোটেই গাত চাবোন লাগি আছে, টেপৰ পানী শেষ হ'ল, তেতিয়া আপুনি কি কৰিব? আহক এই ডিভাইচটো দেখুৱাব গৈ আছোঁ। এই ডিভাইচটোৰ বিষয়ে অলপ জানো আহক, আৰু ডিভাইচটো কেনেদৰে জানো কাম কৰে বা কিমান হেল্পফুলি তাৰে বিষয়ে অলপ জানি লওঁ। বহুদিন ভিডিঅ' বনাই নাছিলোঁ, কি বুলি কয় ইউটিউবৰ পৰা নটিফিকেশ্যন এটা আহিল, সেইকাৰণে ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিছোঁ। ভিডিঅ'টোনো কি বস্তুৰ ওপৰত বনাওঁ তাকে অলপ আপোনালোকক কৈছোঁ। ভিডিঅ'টো হ'ল আপোনাৰ অটো ৱাটাৰ পাম্প ষ্টাৰ্ট ডিভাইচ এটাৰ ওপৰত আপোনালোকক এতিয়া দেখুৱাবলৈ গৈ আছোঁ। মোৰ সন্মুখত আছে এইটো অট'মেটিক ৱাটাৰ লেভেল ছিষ্টেম। আপোনাৰ এইটো মেনুৱেলতো কৰি থ'ব পাৰে, অটোটো কৰি থ'ব পাৰে। যেতিয়া আপোনালোকৰ টেংকিত পানী শেষ হয়, অট'মেটিক কি বুলি কয় ছুইচটো অন হ'ব, তাৰমানে মটৰৰ পেনেল মটৰ ছুইচ অন হ'ব। টেংকিত পানী খালী হ'লেও অট'মেটিক এই ছুইচটো অন হ'ব, আৰু ভৰ্তি হ'লেও অট'মেটিক ছুইচটো বন্ধ হ'ব। এই ডিভাইচটো এইদৰে কাম কৰে। এতিয়া বলক ভাগৰে ধৰি গ'ল, কি বুলি কয় আকৌ ইয়াত উঠিব লাগিব, সাৱধান পৰিলে দিগদাৰ আছে। এইটোৱে হ'ল টেংকিৰ চেঞ্চাৰ। এই চেঞ্চাৰটোৱে আপোনালোকৰ এই চেঞ্চাৰটোৱে এনেকৈ কাম কৰে। আপোনাৰ পানী যদি টেংকিত ফুল হৈ যায়, তেতিয়া তলৰ ডিভাইচটোক কৈ দিয়ে কি পানী ফুল হ'ল, আৰু যদি খালী হয় তেতিয়াও কৈ দিয়ে কি খালী হ'ল। আপোনালোকে চেঞ্চাৰটো এবাৰ চাই ল'ব। এইটো হ'ল চেঞ্চাৰ। এই চেঞ্চাৰটো ভিতৰত থাকে। আপোনাৰ পানীটো খালী হোৱাৰ লগে লগে ডিভাইচটো গম পাই যায়, আৰু ভৰ্তি হোৱাৰ লগে লগে ডিভাইচটো গম পাই যায়। সেই হিচাপে টেংকিটো সেই হিচাপে ডিভাইচটোৱে কাম কৰে। খালী হোৱাৰ লগে লগে মটৰটো ষ্টাৰ্ট হৈ যায়, আৰু ভৰ্তি হোৱাৰ লগে লগে মটৰটো বন্ধ হৈ যায় অট'মেটিক। আপোনালোকে ভালকৈ ডিভাইচটো এবাৰ চাই লওক। এতিয়া টেংকিত পানী আধাতকৈ বেছি আছে, এইকাৰণে মটৰ চলা নাই, আৰু খালী হৈ যোৱাৰ লগে লগে আকৌ চলি যাব।